26 জানুৱাৰী 2024 গণতন্ত্ৰ দিৱস পাগালাপাৰা প্ৰাথমিক বিদ্যালয়ত উদযাপন কৰা হয়। পাগালাপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা 17 নম্বৰ ঘাইপথলৈকে এই শোভাযাত্ৰা কৰা হয়। শোভাযাত্ৰাৰ অন্তত বিদ্যালয়ত বিভিন্ন গীত মাত, নৃত্য, আবৃত্তি আৰু নাট পৰিৱেশন কৰা। সাংস্কৃতিক অনুষ্ঠান আৰম্ভণিতে এটি সমবেত সংগীত পৰিৱেশন কৰা হয়। বন্দে মাতৰম, বন্দে মাতৰম, সুজলা সুফলা মালায়া শীতলাং শস্য শ্যামলাং মাতৰম, বন্দে মাতৰম, শুভ্ৰ জ্যোৎস্না পুলকিত যামিনী ফুল্লক সুমিত দ্ৰুমদল শাভিনী সুহাসিনী সুমধুৰ ভাসিনী সুখদাং বৰদাং মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। নমস্কাৰ, মোৰ নাম শ্ৰীমণি তৃষ্ণা ৰাভা। নমস্কাৰ, মোৰ নাম শ্ৰী পুষ্পাঞ্জলি ৰাভা। আমি এতিয়া কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম হ'ল সবাতোকৈ আপোন, কবি নৱকান্ত বৰুৱা। হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই, গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেওঁৱে মোক দিলেহি চিনাই। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ, ইয়াৰ নগৰ গাঁও জানজুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন এই ভাষা, তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কুমলীয়া, সুখ দুখ স্নেহ শান্তি আশা। মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ, তাৰেই মই চিনিম জগত, সুবিশাল পৃথিৱীত হাতে হাতে ধৰা ধৰি কয়, খোজ দিম সবাৰে লগত। ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন নৃত্য প্ৰদৰ্শন কৰে। স্বদেশ প্ৰেম, কবিৰ পদ্মধৰ চলিহা, ধৰণে জনম কেৱে আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰিল চাকি খৰমুৱা হৈ, জ্বলা নাই হিয়াৰ যাৰ স্বদেশ প্ৰেমেৰে, আছেনে কোনোবাই এনে ঐ? আছে যদি এনে কাঠচিত চিনি থবা তাক ভালকৈ, তাৰ বাবে গায়কৰ উচ্ছ্বাস উঠলি নুঠে তাৰ গুণ গাবলৈ। থাকক থাকিলে তাৰ ডাঙৰ উপাধি, জগতত ফুটা ফুটা নাম, থাকক থাকিলে তাৰ বৌফ বিভূতি, বাসনাই টুকি পোৱা মান। মহাত্মা গান্ধী